আজি তাক চাপাগুৰিৰ পৰা আমি পালোঁ। তো চাপাগুৰিত মানে তেওঁ তাতে বোলে ৰাতি থাকিছে, সি বাটতে সি শুইছে তাতে। ইয়াৰ পিছত মানে ছ'চিয়েল মিডিয়াত মানে যিবিলাক আপডেট হ'ল, মোৰ ভতিজী এজনী আছিল মানে তাত ইউনিভাৰ্চিটিত পঢ়ে গুৱাহাটী, তাইৰ ষ্টেটাছটো দেখি পালে কোনোবাই মানে সেই কথাটো মানে জনাই দিলে যে সেইটোতো চাপাগুৰিত মানে দেখিছে। তো চাপাগুৰি দেখিছে বোলে কোৱাৰ পিছত ক'লে ন সেইটোতো মোৰ ভাইটি হয়, গতিকে একদম বাৰী যিকোনো প্ৰকাৰে তাক মানে আমাক লাগে খবৰ লৈছে। আৰু বিশেষ কৰি মিডিয়া, ছ'চিয়েল মিডিয়া আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু আমাৰ মানে পুলিচ প্ৰশাসনক ধন্যবাদ জনাইছোঁ। মোৰ বন্ধু বান্ধৱ সকলো যিমান যি আছে, আমাৰ BTCC প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাকালিৰ পৰা তেওঁ বহুত মানে কিবাৰ দ্বাৰা মানে সহায় কৰি আছে, তেনেকৈ চবে যেনেকৈ পাৰে। গতিকে সকলোকে মোৰ আন্তৰিক মানে ধন্যবাদ।